নমস্কাৰ জনাই আহি গেলো আৰু এটা নতুন ভিডিও লৈ মানে কি হৈছে আমি বহুত দিন ব্লগ বনাব পৰা নাই ভিডিও বনাব পৰা নাই কাৰণ মোৰ মানে এপিএসসি অলপ ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি আছো তাৰ কাৰণে অলপ টাইম পোৱা নাই আৰু বনাবা তো আজি আমাৰ সলমান ভাইৰ নতুন সিনেমা এখন আহিছে টাইগাৰ 3 তো সলমান ভাই সিনেমা আমি নাচাম ফাৰ্ষ্ট ডে ফাৰ্ষ্ট চাম আৰু আপোনালোকক তাতে যাই ৰিভিউখিনি দেখাম আৰু বেলেগে কেনেকুৱা পালাকছা আমি কেনেকুৱা পালো আৰু মাজে মাজে দেখামো অলপ চলপ গোটা দেখাব নোৱাৰো এটা জেল দিব ৰিভিউ টেইলাৰতে গম পাইছো কেনে আমিও কম আৰু বেলেগ মানুহকো সুধিম তো ভিডিওটো হেওক লিখি চাই থাকক নাকি বঢ়িয়া হা ভিডিওটো চাই থাকক সিনেমা কিন্তু বম হ'ব ঠিক আছে सत्य बंदा लाइन पे दिया इधर For your eyes with risk-free dimming display. अरे नहीं सिर्फ मौत मिलेगा इसे क्या करते तुम टाइम पास চাও আইগল কে কেনে লাগিল বাওয়াল মানে আশা বুলি ভাবি আছে আইলি হল চাৰ পিছত গম পাবো কেনেকুৱা তাই একদম খালি